নমস্কাৰ বন্ধুসকল। আজি আমি এটা বিশেষ কথাৰ ওপৰত বিশেষ এপ এটাৰ ওপৰত কথা আমি আলোচনা কৰিবলৈ ওলাইছো। এপটোৰ নাম হ'ল টিকটক, যিটোৰ ওপৰত বহুতে ৰোজ কৰিছে, কমেণ্ট কৰিছে, বেয়া কমেণ্ট কৰিছে। আৰু অসম নহয় মানে গোটেই ইণ্ডিয়াতে বহুত এনেকুৱা ব্যক্তি আছে যিয়ে টিকটকৰ ওপৰত ৰোজ কৰি আছে আৰু বেয়া কমেণ্ট কৰি আছে। ফাৰ্ষ্ট আমি দূৰৰ কথা ক'বলৈ নাযাওঁ, আমি অসমৰ কথাই আলোচনা কৰোঁ। যে অসমত যিসকলে টিকটক কৰি আছে, যে তেখেতসকলক কি বুলি কোৱা হয়, কিছুমানক হিজৰা বুলি কোৱা হৈছে আৰু কিছুমানক কৈছে যে তোমালোকে চাদৰ মেখেলা পিন্ধা বা এনেকুৱা তিৰোতা মানুহ বা ছোৱালী মানুহৰ লগত ৰিজাইছে। আচলতে টিকটক কৰিলে ছোৱালী নেকি? যোনে কৈছে, যোনে তেনেকুৱা ৰোজ কৰিছে, তেখেতসকলক মই কাজিয়া কৰিবলৈ যোৱা নাই, তেখেতসকলক কৈছো আচলতে ছোৱালী নেকি? কিয় টিকটকৰ জৰিয়তে ফেমাছ হ'ব নোৱাৰে নেকি? আপোনালোকে দেখা নাই জানো ফেচবুক এনেকুৱা ফেচবুকটো মই এটি নৰ্মেল ল'ৰা আৰু তাতকৈ বহুত ওপৰলৈ গৈছে, বহুতে মিলিয়ন ভিউৱাৰ্ছ, লাখ কোটি ভিউৱাৰ্ছ পাইছে, হয়নে নহয়? গতিকে তেখেতসকলৰ কথা ক'ব যে অসমতো কেইজনমান ল'ৰা আছে যিসকলক আপোনালোকে ৰোজ কৰিছে, ৰোজ কৰি বেয়া কমেণ্ট কৰিছে। সেইকাৰণে আমি এই ভিডিঅ'টো বনাবলৈ বিচাৰিছোঁ যে আচলতে তেখেতসকলক ৰোজ কিয় কৰিব লাগে, যে তেখেতসকলে এটা মানে ৰিপ্ৰেজেণ্ট কৰিছে যে তেখেতসকলৰ যিটো ভিতৰত মানুহৰ ভিতৰত সুপ্ত প্ৰতিভা বুলি কয়, সেই প্ৰতিভাটো বিকশিত কৰিবলৈ বিচাৰিছে আচলতে তেওঁলোকে। যে তেখেতসকলক আমি আহ্বান জনাব লাগে, লাইক কৰিব, ভাল কমেণ্ট কৰিব, উৎসাহ জগাব লাগে যে তেখেতসকলে আৰু তেনেকুৱা ভিডিঅ' বনাওক, আমাক হওঁৱাওক। এইবিলাক এটা সুপ্ত প্ৰতিভা জাগ্ৰত কৰাৰ একোটা নিৰ্দিষ্ট মানে প্লেটফৰ্ম বুলি কোৱা হৈছে টিকটক। গতিকে তেনেকুৱা অৱস্থাত আপোনালোকে বেয়াকৈ কমেণ্ট কৰা, তেখেতসকলে আলোচনা কৰা বেয়া কথা, এইটো বেয়া কথা হৈছে। মই আপোনালোকৰ লগত এক হ'ব নোৱাৰিম। কিয় নোৱাৰিম? কাৰণ মই ভাবোঁ যে এইবিলাক একোটা প্ৰতিভা বিকশিত কৰা সুন্দৰ প্লেটফৰ্ম। আপুনি চাওক, আজি ধনী ঘৰৰ ল'ৰা চাব, আপোনালোকে আজি ডাঙৰ এক্টৰসকল, ডাঙৰ প্ৰডিউচাৰ, ডাঙৰ ডাইৰেক্টৰৰ ল'ৰা ছোৱালীসকলে বিশেষকৈ বৰ্তমান সময়ত আগৰ কথা বেলেগ আছিল, বৰ্তমান সময়ত তেখেতসকলৰ ল'ৰা ছোৱালীসকলে বিশেষকৈ অভিনয়ত চান্স পায়, বিশেষকৈ তেখেতসকলে কি হয় অভিনেতা হ'বলৈ চান্স পায়। যেনেকৈ চাওক, শ্ৰদ্ধা কাপুৰ, তেখেতসকলৰ তেওঁৰ নাম কি আছিল, ডাইৰেক্টৰ তেখেত আছে। তাৰপিছত টাইগাৰ শ্ৰফৰ কথা কওক, দেউতাক আপোনাৰ কি বুলি কয় এক্টৰ মহেশ ভাট, জীয়েক আলিয়া ভাট, তেনেকুৱা আৰু বহুত আছে যাৰ মানে দেউতাসকলৰ পৰা পিছৰ প্ৰজন্মৰ ঋতিক ৰোশন, ৰাকেশ ৰোশন, এনেকুৱা আৰু। গতিকে তেখেতসকলে প্ৰতিভাসকল বিকশিত কিয় কৰিব পাৰিছে? তেখেতসকলে দেউতাসকল বেকগ্ৰাউণ্ডত আছে, তেওঁলোকৰ বেকগ্ৰাউণ্ডবিলাক ভাল। আমি এতিয়া অসমীয়া ল'ৰা ছোৱালীসকলে কেনেকৈ যাব? সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীসকলে কেনেকৈ উঠিব? এইবিলাক এটা সুপ্ত প্ৰতিভা বিকশিত কৰা এটা নিৰ্দিষ্ট প্লেটফৰ্ম, যিটোক কয় টিকটক। তাৰ ওপৰত আপোনালোকে বেয়া কমেণ্ট নকৰিব। আপোনালোকক মই কৈছোঁ, আপোনালোকক মই অনুৰোধ কৰিছোঁ যাতে নকৰে তেনেকুৱা বেয়া কমেণ্ট। কিয় নকৰে? কাৰণ চাওক, আপোনালোকে ভাবি চাওক যে আপুনি যেনেকৈ ইউটিউবত কিহৰ কাৰণে আপুনি এইবিলাক মানে ভিডিঅ'বিলাক বনাই আপোনালোকে আপলোড কৰি আছে? নিশ্চয় আপুনি হয়তো ফেমাছ হৈছে বা কিবা এটা কথা জানে, তাৰ ওপৰত কৰিছে। ঠিক তেনেদৰে তেওঁলোকেও জানে, সেইকাৰণে টিকটকত ভিডিঅ' কৰিছে। তেওঁলোকে নাচিব জানে, গাব জানে, ক'ব জানে, মানে লিপচিং কৰিব জানে। লিপচিং আপুনি কৰি দেখাওক না, যদি আপুনি পাৰে লিপচিং কৰিব, আপুনি লিপচিং কৰি দেখাওক। আপুনিতো নোৱাৰে ন লিপচিং কৰিব। লিপচিং কৰিব পাৰিলে আপুনি টিকটক বনালে হয়, আপুনি কিয় নোৱাৰে? আপুনি ইউটিউব বনাব দিয়ক, আপুনি ডাইৰেক্ট অভিনয়ত নাযায় কিয়? যদি আপুনি পাৰে, ইউটিউব কিয় কৰি আছে আপুনি? আপোনাৰ যদি বেকগ্ৰাউণ্ডত ইমান টকাই আছে, আপোনালোকৰ যদি ইমান বেকগ্ৰাউণ্ডত ভাল বেকগ্ৰাউণ্ড, ইউটিউব ভিডিঅ' কৰি কিহৰ পইচা ইনকাম কৰি আছে? ইউটিউব ভিডিঅ' কিয় বনাই আছে? আপোনালোকে নালাগে কৰিব। আপোনালোকে টিকটক কৰাসকলক বেয়া কমেণ্ট নিদিব। আপোনালোকে বেয়া নাপাব যে যিসকলে ৰোজ কৰে বা তেনেকুৱা ভিডিঅ' টিকটকৰ বেয়াকৈ কয়, তেওঁলোকসকলে নিজকৈ গাত পাতি নল'ব। কাকো মই উদ্দেশ্য কৰি কোৱা নাই। মই ইউটিউবত ভিডিঅ'বিলাক চাই তেনেকুৱা ভিডিঅ' দেখোঁ বাবে আপোনালোকক মই এইটো কৈছোঁ যে তেনেকুৱা নকৰিব। আপোনালোক কোনোৱে গাত পাতি নল'ব, যাতে কোনো এটা চেনেলে নিৰ্দিষ্টকৈ গাত পাতি নলয় যে মই ৰোজ কৰাৰ কাৰণে মোক কৈছে বা সি ৰোজ কৰাৰ কাৰণে তাক কৈছে, তেনেকুৱাকৈ গাত পাতি নল'ব। মই ভয়তে মানে এনেই কৈছোঁ আৰু জাষ্ট যে এনেকুৱা ভিডিঅ' বনালে আৰু বেয়া আৰু। গতিকে টিকটকত ভিডিঅ' বনাবলৈ দিয়ক, আপোনালোকে চাওক, লাইক কৰক, কমেণ্ট কৰক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। সুমন বিদ্যুৎ, ধন্যবাদ। নমস্কাৰ। আপোনালোকে এটি ভিডিঅ' দেখালে আমাৰ বিদ্যুতে ক'লে টিকটকৰ ওপৰত, টিকটক কেনেকুৱা, টিকটক আচলতে বেয়া নেকি, টিকটক ক'লে হিজৰা নেকি, এইবিলাক ক'লে আচলতে গম পালে আপোনালোকে।
জানো ভিডিঅ'টো চাই ভালে পালে গতিকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু শেষত এটা আমি সাঁথৰ এটা সুধিম আজি। এই সাঁথৰটোৰ আপোনালোকে আমাৰ এই সাঁথৰটোৰ আমাৰ নেক্সট ভিডিঅ' যেতিয়া দিম এই সাঁথৰটোৰ আমি উত্তৰটো দিম তাত। গতিকে কোনে কোনে সাঁথৰটোৰ উত্তৰ দিব পাৰে আমি চাম। আৰু সাঁথৰটো হৈছে এনেকুৱা যে কি বস্তু, এনেকুৱা এটা বস্তু। সাঁথৰটো আপোনালোকে কমেণ্ট বক্সত জনাব আমাক। সাঁথৰটো উত্তৰটো আমি নেক্সট ভিডিঅ'ত উত্তৰটো জনাই দিম, কোনে কোনে শুদ্ধ উত্তৰ দিয়ে চাম। সাঁথৰটো হৈছে এনেকুৱা ধৰণৰ, এনেকুৱা এটা বস্তু আছে মানে যিটো বস্তু বনোৱাজনে বনোৱা মানুহজনে কিন্তু নিজৰ কাৰণে নবনায়, আৰু বেচোতাজনে বেচে, কিনোতাজনে কিনে কিন্তু নিজৰ কাৰণে নিকিনে, সি বেলেগৰ কাৰণে কিনে। আৰু যোনে বস্তুটো ব্যৱহাৰ কৰি আছে সিয়ে গমেই নাপায় যে বস্তুটো ব্যৱহাৰ কৰি আছে। সেই বস্তুটো কি আমাক কমেণ্ট বক্সত জনাওক, আমি নেক্সট ভিডিঅ'ত উত্তৰটো পাম। কোনে কোনে শুদ্ধ উত্তৰ দিয়ে সেইটো চাম আমি নেক্সট ভিডিঅ'ত। গতিকে ভাল লাগে আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সুমন বিদ্যুৎ বুলি আছে। এইখিনিয়ে, নমস্কাৰ।